এই মুড়া বোকামাৰী দ্বিতীয় খণ্ডৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মী জ্যোৎস্না খাতুনে যেতিয়া অংগনবাদী কেন্দ্ৰ খুলিবলৈ যায় তেতিয়া ভিতৰত এটি অজগৰ সাপ প্ৰত্যক্ষ কৰে আৰু সাপটো প্ৰায় দৈৰ্ঘ্য 12 ফুট হ'ব, 10 পৰা 12 ফুট হ'ব আৰু স্থানীয় ৰাইজ একগোট হৈ স্থানীয় ৰাইজৰ তৎপৰতাত সাপটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়া হয়। গৈ পেলাই দৰ্জাখন খুলিছোঁ, খোলাৰ পিছত মই খিৰিকী এটা খুলিছোঁ, তাৰপিছত মোৰ চকুত এটা ক'লা চাপ পৰিলে। মই ওপৰৰ পৰা চাই দেখিছোঁ ডাঙৰ বিশাল এটা অজগৰ সাপ। মই দৌৰি লগে লগে ঘৰৰ পৰা ওলাই আহিছোঁ, আহি পেলাই মোৰ ঘৰত আহিছোঁ, আহি পেলাই মোৰ গিৰিয়েকক লৈ গৈছোঁ আৰু দাদাক লৈ গৈছোঁ, বোৱাৰীক লৈ গৈছোঁ, লৈ গৈ পেলাই চাই সিহঁতে দেখে যে ইমান মস্ত এটা অজগৰ সাপ। তেতিয়া লগে লগে সিহঁতে ওলাই আহিলে, আহি পেলাই ৰাইজক খবৰ দিলে, ৰাইজে তাৰপিছত ধৰি ইয়াত বন বিভাগক চমজাই দিব।